Hello friends, welcome back to RJ and HM video blog. মই আজিৰ ভিডিঅ'টোত বঙাইগাঁও জিলাৰ অভয়পুৰীৰ মহাদেৱ পাহাৰ দেখুৱাম। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। পাহাৰখনত বহুত চাবলগীয়া বস্তু আছে আৰু মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত আচৰিত ধৰণৰ সুৰংগ আছে আৰু সুৰংগৰ ভিতৰতে মন্দিৰ আছে আৰু বেলেগ বেলেগ ধৰণৰ শিলত খোদিত কিছুমান বস্তু আছে। মই সেইবোৰো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি মহাদেৱ পাহাৰৰ একেবাৰে ওচৰত পালোহি। এতিয়া চিৰিবোৰ বগাম ওপৰলৈকে। ইয়াত ওপৰলৈকে জোতা চেণ্ডেল পিন্ধি যাব নোৱাৰি, মানে তলত আমি খুলি থৈ যাম। আমি এতিয়া ওপৰলৈ উঠি আছোঁ। বহুত ওপৰলৈকে আছে চিৰিবোৰ। একেবাৰে নান্দনিক দৃশ্য আৰু পৰিৱেশটো খুবেই ভাল লাগিছে। আপোনালোকে দৃশ্যটো চাওক, চাৰিওফালে গছ আৰু ডাঙৰ ডাঙৰ শিল আছে। মই ইয়াৰ উপৰি যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমবাৰ যিসকলে আহিব তেওঁলোকে তলৰ ষ্টেপবোৰ দেখিলে হয়তো ভাবিব বহুত ওপৰলৈ যাব লাগিব, কিন্তু অকণমান উঠি আহিলে ইয়াত বেছি ওপৰলৈ যাব নালাগে। এইখিনি প্লেইন আৰু কেইটামান ষ্টেপ আছে, তাৰপিছত আমি পাই গ'লোঁ। এইফালে সোমাই আহিয়ে ইয়াত দেখিবলৈ পাব, ইয়াত দুৱাৰী বুলি লিখা আছে। দুৱাৰী মানে এয়া হ'ব দ্বাৰ ৰক্ষক আৰু ওপৰত এয়া নিজে সৃষ্টি হোৱা শিৱলিংগ আকৃতি। আমি ইয়াত সেৱা জনালোঁ। এতিয়া অন্য এটা অংশলৈ গৈছোঁ, মানে আগবাঢ়ি গৈ আছোঁ। সোমাই আহি আকৌ এটা ইয়াত মন্দিৰ আছে, ইয়াতো আমি সেৱা জনালোঁ। ইয়াত অন্য এটা আছে। আঁতৰৰ সেই বৃহৎ শিলাখণ্ড ইয়াৰ যিখিনি শিলৰ আকৃতি, এইটো অকণমান অন্যান্য শিলতকৈ অলপমান ব্যতিক্ৰম। এইটো আপোনালোকে মন কৰিলে ধৰিব পাৰিব। এইখিনি চাওক, নিজে ৱালৰ আকৃতি লৈছে আৰু ঠিক তেনেকৈ ওপৰখিনিও এইবিলাক। এই পাহাৰখন বঙাইগাঁও জিলাৰ অভয়পুৰী মহকুমাৰ অন্তৰ্গত আৰু অভয়পুৰীৰ পৰা কিছুদিন আহিলেই এইখন পোৱা যায়। পিছে পিছে আহিলে
ইয়াত ঘড়ী বেল্ট এইবোৰ খুলি যাব লাগিব, কাৰণ গুহাৰ ভিতৰত চামৰাৰ বস্তু আপুনি পিন্ধি যাব নোৱাৰে। এইটো বহুতে চিনি পায়, এইটো ভাগি গৈছে, তথাপি মই কৈছোঁ এইটো একতাৰা বুলিও কয়, আকৌ ডুগডুগি বুলিও কয় স্থানীয় ভাষাত। আৰু এইটো দুটাৰা, ইয়াত 3ডাল তাঁৰ থাকে, সেইকাৰণে এইটো দুটাৰা। এইখিনিয়ে মেইন ঠাইডোখৰ, আৰু এইফালে বাওঁফালে সুৰংগ আছে, সেইফালে আমি সোমাবলৈ চেষ্টা কৰিম। পাহাৰখনতে ডাঙৰ শিলকেইটা যে দেখিছে, তাৰ সোঁফালে গণেশ বাবা আছে, আৰু বাওঁফালে এয়া অন্য শিলত খোদিত। এই প্ৰতিকৃভাগ কিহৰ সেইটো ধৰিব পৰা নগ'ল। বেলপাত দেখি ঠাৱৰ কৰিছোঁ এয়া শিৱজীৰ। এই পাপিটো আমাৰ লগতে আছে, মই আহোঁতে তাৰ মূৰটো অকণমান চুই দিলোঁ, সিহঁতে পিছে পিছে আছে। পাপিটোৱে ঠিক আমাক ৰাস্তা দেখুওৱাৰ দৰে হৈছে, কাৰণ বেলেগ মানুহ ইয়াতে নাই। এয়া গণেশ বাবা। এইটো শিলতে কটা। পাহাৰখনত এই ডাঙৰ শিলকেইটা যে দেখিছে, তাৰ ভিতৰতে সুৰংগ আছে, সেইফালে সুৰংগটো আছে। আমি সেইফালেদি গৈ আছোঁ এতিয়া। এইটো পথেৰে আমি এতিয়া সুৰংগৰ ভিতৰত সোমাই যাম। শিলবোৰৰ ফাকে ফাকে ওপৰৰ পৰা পানী বৈ আছে, আৰু তলত এইটো লিখা আছে শ্ৰী শ্ৰী মহাদেৱ মন্দিৰ। এইখিনি ধৰিব পৰা নগ'ল, এইখিনি মচ খাই গৈছে। ইয়াৰ পৰা পানী বৈয়ে আছে, এইখিনি তিতি আছে, ধৰিব পাৰিছে নিশ্চয়। এয়াই আছে শিলত খোদিত। এইবোৰ শিলবোৰত নিজে পানী বৈ আছে, যেন শিৱলিংগত নিজে পানী ঢালি থকা হৈছে, দেখিলে তেনেকুৱা লাগে। এতিয়া আমি ভিতৰত সোমাইছোঁ। এয়া চাওক, ক'ব গ'লে একেবাৰে অদ্ভুত। ইয়াত নিজে নিজে পানী বৈ আছে। এইটো কিমান পুৰণি এইটো কোনেও হয়তো এটা ক'ব নোৱাৰিব। এইখিনি মই সোমালোঁ, আৰু অকণমান আগবাঢ়ি যাম, বেছি আগলৈ নাযাওঁ, কাৰণ সেইফালে হয়তো পাৰ্মিশ্যন নিদিব। এইবিলাক এনেকৈ চাব পাৰিব, এনেকুৱা অসংখ্য আছে। এইফালেও আছে, এয়া তলত আছে। ভিতৰত বহুত আন্ধাৰ। মই মন্দিৰৰ মূল প্ৰতিমাকেইটা দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আছে এভাগ, এয়া এভাগ প্ৰতিমা। মূল প্ৰতিমা সেইভাগেই হ'ব, কিন্তু মই দেখুৱাব নোৱাৰিম, কাৰণ এইফালে মই যাব গ'লে মন্দিৰৰ বেদী ক্ৰছ কৰি যাব লাগিব।
এই পিনৰ পৰা ওপৰ ফালে উঠি আহিলে আগফালে আকৌ গুহা আছে। গছজোপালে মন কৰক, আচৰিত ধৰণে শিলত হেঁচি ধৰিছে। আমি পুনৰ অকণমান ওপৰত উঠি গৈ আছোঁ। এই দেশত ভাল মেছেজ এটা দিয়া আছে, বন্যপ্ৰাণীৰো আছে জীয়াই থকাৰ অধিকাৰ, সিহঁতক হত্যা নকৰিব, এনেকৈ লিখা আছে। কাৰণ ইয়াত যথেষ্ট বান্দৰ আৰু অন্যান্য জীৱ জন্তুও আছে। সকলো সময়ত জীৱ জন্তুবোৰ নেদেখিলেও সময়ে সময়ে ইয়াত দেখিবলৈ পোৱা যায়। তলৰ সুৰঙতকৈ এইখিনি অকণমান বেছি ঠাণ্ডা। ইয়াত ভিতৰত যথেষ্ট ঠাণ্ডা, টেম্পাৰেচাৰটো কম তলৰ তুলনাত। পাহাৰখনৰ ঠায়ে ঠায়ে গছৰ শিপাৰে এনেধৰণে পানী বৈ থকা দেখিবলৈ পোৱা যায়। আৰু এটা কথা হ'ল, এইখিনি গছৰ শিপাই ঘেৰি আছে আৰু শিপাৰে পানী বৈ আছে, যাৰ কাৰণে হয়তো পৰিৱেশটো বেছি ঠাণ্ডা। ইয়াতেও শিলৰ আছে আৰু তাতে আমি সেৱা জনালোঁ পুনৰাই। এইখিনি আচলতে এটা ঠিক কোঠালিৰ নিচিনা, আৰু ইয়াত জীৱ জন্তুবোৰ সোমাই থাকে চাগে বৰষুণ দিলে। ঠাইডোখৰ দেখি অকণমান এটা আইডিয়া হৈছে। ওপৰলৈ চাওক, ইটোৰ পিছত সিটো শিল ইয়াত এনেকৈ যোৰা লাগি আছে। এইবিলাক চাওক, পানী পৰিয়ে আছে আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিম, কাৰণ বেছি আজি মানুহ নাই, অকল আমি দুজনেই আছোঁ। এতিয়া আমি তললৈ নামি গৈ আছোঁ।
এতিয়া পাহাৰৰ পৰা নামি গৈ আছোঁ আৰু এতিয়া উভতনি পথত। বঙাইগাঁও চহৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰ আঁতৰৰ এই ঠাইডোখৰত প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ আৰু আহি খুবেই ভাল লাগিল। এটা ভাল এক্সপিৰিয়েঞ্চো হ'ল আৰু আপোনালোকে ঠাইডোখৰলৈ আহিব আৰু যাওঁতে নিশ্চয় এটা ভাল এক্সপিৰিয়েঞ্চ লৈ যাব পাৰিব। আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ সামৰিছোঁ। ধন্যবাদ।